78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে আলফাৰ বিবৃতিক লৈ অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ। আজি দেশবাসীয়ে পালন কৰিছে 78 সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ মাজতে আলফাই এক প্ৰেছ বিবৃতি জাৰি কৰি কয় যে ৰাজ্যৰ কেইবাটাও স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে। ইয়াৰ ফটো তেওঁলোকে জাৰি কৰে। শিৱসাগৰ, ডিব্ৰুগড়, নলবাৰী, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় 25টা বোমা সংস্থাপন কৰিছে আলফাই। এই তথ্য প্ৰকাশ কৰাৰ লগে লগে আৰক্ষীৰ মাজত তৎপৰতা বৃদ্ধি পায়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, টাটাই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প আনিছে। অসমত আৰু বহু বিনিয়োগকাৰী আহিব। বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। অসমত এনে কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগকাৰী পৰিৱেশ নোহোৱা হৈ যায়। নিউজ ডেস্ক ৰিপোৰ্ট, জান জুলাই।